हेलो फ्रेंड मायास किचेनत आपनक स्वागतम जनाइछु। आज मैं बनाब लैछु रौ माछर झोल। रौ माछ लैछु मैं आधा केजी एखिनि फ्राई करि लैछु। आलू लैछु 8टा एखिनि बॉइल करि लैछु। बिलाही लैछु 3टा, केঁচা जलकिया लैछु 4टा, तेजपाता एखिला, निमक लैछु जोर जुख मते, रसुन लैछु 12 पिस मान और आदा एडखर पेस्ट बना लैछु। धनिया पात लैछु अलमान, मिठातेल लैछु, हालधि लैछु 1 चामच, गरम मसला आधा चामच, मीट मसला 1 चामच, रंगा जलकिया पाउडर 1 चामच, प्याज लैछु 2टा एखिनि हरु हरुके पिस करि लैछु। इतिया हकसुन भिडिओटु आरम्भ करू। केराही এখন लैछु, ইয়াতে গেছত বহাই ইয়া গৰম হৈ আহিলে কেৰাহী ইয়াতে তেল দি দিলো। ইয়া তেল গৰম হৈ আহিছে, এতিয়া মই ইয়াতে তেজপাতা দিলো। ইয়াৰ পাছত মই পিয়াজখিনি দি দিছো। এতিয়া পিয়াজখিনি অলপ অলপকে ভাজি লম। অলপ অলপ ব্ৰাউন হোৱাৰ পাছত মই ৰসুনৰ পেষ্টখিনি দি দিম। এতিয়া ৰসুন আৰু আদাৰ পেষ্ট কৰাখিনি ইয়াত দি দিলো। আদাৰ কেঁচা গুণ যোৱালৈকে অলপ সময় এইদৰে ভাজি লৈছো। এতিয়া গোন্ধটো নাইকিয়া হৈ যাব, কেঁচা গোন্ধটো। এতিয়া ইয়াতে কাটি থোৱা বিলাহীখিনি এড কৰি দিছো আৰু অলপ সময় এইদৰে ভাজি লৈছো। ইয়াতে নিমখ এড কৰিছো। এতিয়া হালধি দি দিছো আৰু গৰম মছলা, এইখিনি দি দিলো আৰু হেটাৰে ভাল ধৰণে এইখিনি মিলাই লৈছো। ধুনীয়াকৈ মিক্স হৈ যাব। গেছটো অলপ কমাই লৈছো। এতিয়া এইখিনি অলপমান সিজিব দিম। এতিয়া 2 মিনিট কাৰণে ঢাকন লগাই থৈ দিলো। এয়া 2 মিনিট হৈ আহিলে এতিয়া হেটাৰে এইখিনি অলপমান লৰাই লম। এই ধৰণে এতিয়া বিলাহী পৰা তেলখিনি এৰিব ধৰিছে অলপ অলপকে। এতিয়া ইয়াতে বইল কৰা আলুখিনি এড কৰি দিলো আৰু হেটাৰে লৰাই লৈছো। অলপ সময় এইদৰে ভাজি লম এইখিনি। ইয়াতে কেঁচা জলকীয়াখিনি এড কৰিছো আৰু ভাল ধৰণে মিলাই দিছো হেটাৰে। এতিয়া আকৌ 2 মিনিট কাৰণে ঢাকন লগাই থৈ দিলো। এতিয়া ইয়াতে পানী এড কৰিছো। মই ডাঙৰ গিলাসেৰে 1 গিলাস, আপোনালোকে কম বেছ ল'ব পাৰে। মই অলপ ঝোল বনাম সেইভাবে অলপ পানী বেছিকে দিছো। তে 4 মিনিটৰ কাৰণে ঢাকন লগাই থৈ দিলো। এতিয়া মাছখিনি মই এটা এটাকে এই ধৰণে দি দিছো। একেলগে দিলে ভাঙি যাব পাৰে, সেইকাৰণে মই এটা এটাকে দিছো। এতিয়া ঢাকন লগাই থৈ দিলো মই 3 মিনিট কাৰণে। এতিয়া ইয়াতে মিট মছলা এড কৰিছো। এয়া
এতিয়া সোৱাদটো ধুনীয়াকৈ আহিব। আৰু এতিয়া ইয়াতে ধনিয়া পাত এড কৰিছোঁ। এতিয়া 2 মিনিট কাৰণে মই ঢাকন লগাই থৈ দিলোঁ। এয়া চাইছে চব্জি তৈয়াৰ হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।